आज आम्ही बार আৰু মাহৰ বিষয়ে শিকিম। পাঠৰ আৰম্ভণিতে তোমালোকক এটা প্ৰশ্ন সুধো। হাসিনা তুমি কোৱাচোন 1 মাহত কিমান দিন? বাইদেউ 1 মাহত 12 দিন। কেনেকে? বাইদেউ আপোনাকচোন নহ'লে পিছত বাইদেউ 12 দিন পিছত মানে 1 মাহত পইচা লয়। হা? বাইদেউ আপোনাক মই এটা প্ৰশ্ন সুধো। সুধা। বাইদেউ গৰুৱে গাখীৰ দিয়ে আৰু মুৰ্গীয়ে কণী দিয়ে। এতিয়া কোৱাচোন গাখীৰ আৰু কণী দুয়োটাই একেলগে কোনে দিয়ে? গাখীৰ আৰু কণী কোনে দিয়ে? তুমি কোৱাচোন। বাইদেউ দোকানী। বাইদেউ আই গো মানে কি? মই যাওঁ। বাইদেউ ক'ত যা? উত্তৰটো কৈ যা। আৰে উত্তৰটো এইটো কলো। আই গো মানে মই যাওঁ। বা কি আপোনাক মই এটা কথা সুধো। দেচোন আই ডন্ট নো মানে কি? আই ডন্ট নো মানে মই নাজানো। কি আপুনিও নাজানে? তই ইমান পঢ়ি আছা, সৰু অপিত প্ৰশ্ন এটা সোধাও এটা উত্তৰ কব নোৱাৰা। বা আৰু এটা প্ৰশ্ন সুধো। নালাগে, তই মোক আৰু একো প্ৰশ্ন সুধবা যা তই ঘৰত। মাইনা সোধা। নল্লি আজি একদিন পাত মানে কি? কি 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 হট মানে কি? ইস তোক ইমান দিনে এনে পঢ়ালো। নমস্কাৰ। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব আৰু বেল আইকন থকা ঘণ্টিটো বজাই দিব।